এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় ভালে আছে আৰু মই তৃষ্ণা পাঠকে আজি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰে পৰা শেষলৈকে চাব আৰু কেনেকুৱা হয় ভিডিঅ'টো নিশ্চয় জনাব আজি আচলতে সকলোৱে জানে যে আজি হৈছে লক্ষী পূৰ্ণিমা আৰু মই বৰপেটাৰ পৰা ঘৰত আহিছোঁ কাৰণ আমি সৰু থকাৰে পৰা আৰু মানে ইয়াত ডাঙৰকৈ পূজা পাতে আৰু যেহেতু সৰুৰে পৰা দেখি আহিছোঁ ইয়াৰে মানে পূজা সৰুৰে পৰা চাই আহিছোঁ সেইকাৰণে এই দিনকেইটাত বেলেগত থাকি অলপো ভাল নালাগে তো আজি লক্ষী পূৰ্ণিমা হিচাপে আমাৰ ইয়াত কেনেকুৱা কি কৰে বা কেনেকুৱা হয় ভাবিলে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ মইতো মানে মনত থকাৰে পৰা চাই আহিছোঁ বাৰু কিন্তু ভাবিলোঁ আজি আপোনালোকৰ মাজতো সেইখিনি শ্বেয়াৰ কৰোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা লাগে ভিডিঅ'টো জনাব যা বিশেষ এয়া আমাৰ চকৰ অলপ মানে পৰিৱেশ আৰু সকলোৰে মনবিলাক বহুত বেছি ভাল লাগি আছে এয়া চবখিনি আৰু পেণ্ডেলবিলাক আহিছে ঠিক কৰি আছে যোৱাবাৰ যিহেতু পূজা নহ'লে এই চিটুৱেশ্যনটো সকলোৱে জানে সেইটো কাৰণে এনে আৰু অনুষ্টুপীয়াকৈ এদিন পাতিছিলে কিন্তু এইবাৰ অলপ আগতকৈ ভাল হোৱাৰ বাবে 4 দিন পাতিব পূজা অহাকালিৰে পৰা আৰু থিয়েটাৰো হ'ব তো মনটো বহুত বেছি ভাল লাগি আছে মানে 2 বছৰৰ পিছত আজি এইবাৰ মানে আগৰ নিচিনাকৈ পূজা চাব পাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু কি কৰোঁ আজিৰ দিনটোত আপোনালোকক দেখাই আছোঁ মই এতিয়া বজাৰলৈ যাব ওলাইছোঁ কাৰণ পূজা বা যিকোনো উৎসৱ বুলি ক'লে ছোৱালীখিনিৰ আগতে কি পিন্ধিম কি কৰিম কিবা কিবি বহুত মানে বস্তুৰ প্ৰয়োজন হয় আৰু কাপোৰটো পূজাৰ কাপোৰ লৈছোঁ বাৰু আৰু এইবাৰ স্পেচিয়েলি মানে দাদাই ফাৰ্ষ্ট চেলাৰী পাইছে তাৰ চাকৰি সি গিফ্ট দিছে তো বিশেষ একো কিনিব লগা নাই তথাপিতো কিছুমান সৰু সুৰা বজাৰ কৰিব আছে আৰু এতিয়া মই মাৰ লগত বজাৰত যাম তাৰপিছত কি বস্তু ল'ব লগা আছে সেইখিনি লৈ আহিম আহি কিছুমান আৰু কাম আছে আপোনালোকক দেখাম সেইবিলাক কৰি গধূলিকৈ মন্দিৰত যাম যিহেতু আজি লক্ষী পূৰ্ণিমা হয় তাইও আপোনালোকক দেখুৱাম কেনেকুৱা কি কৰে পূজা বুলি তো ভিডিঅ'টো আপোনালোকে চাই থাকিব হাই কোৱা এইটো কোনিনো বাপা এইটো কাৰ চলানো এইটো কাৰ লম্পেন কাৰ আৰু এই জোতা কাৰ চেণ্ডেল চেণ্ডেল কাৰ পি কোনটো আৰু চলাটো কাৰ চলাটো দেখাই আছো তুমি সেইটো পিছফালটো দেখাই দিয়া তুমি আৰু বজাৰৰ পৰা আহিলোঁ এতিয়া আহি থ্ৰেডিং কৰি আহিলোঁ একেলগে পাৰ্লাৰত গ'লোঁ এতিয়া আকৌ ড্ৰেছ পাতি কৰি মন্দিৰলৈ যাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক মন্দিৰত কেনেকুৱা কি হয় কেনেকৈ যাওঁ তো অলপ পূৰ্বৰে নিয়ম অনুসৰি মানে আজি লক্ষী পূৰ্ণিমাৰ দিনা নাৰিকলৰ পানী দিয়ে আৰু নাৰিকল খাই মই এতিয়া অলপমান নাৰিকল খাই দিলোঁ আৰু এতিয়া এই নাৰিকলৰ পানী চকুত দিম তো ভিডিঅ'টো আপোনালোকে চাই থাকিব গোটেইখিনি কি হয়
সেয়া চাওক মানুহ কিমান এইবাৰতো মানুহ কমে কিন্তু অন্যবাৰ বহুত বেছি হয় আৰু দোকানো বেছি হয় কিন্তু আৰু এইবাৰ চিটুৱেশ্যনৰ কাৰণে বেছি দোকান চোকান দিব পৰা নাই এদিকে সেনেকৈ চাওক চাওক বৌ মৰিছোঁ বৌ মোতকৈ সৰু কিন্তু মানত বৌ আৰু তো সেয়াই পূজা চালোঁ